নমস্কাৰ সকলোকে, মীনাক্ষী আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজি যিহেতু আপোনালোকে জানেই মই মাহঁতৰ ঘৰত আছোঁ। এতিয়া মই গৈ আছোঁ আইতাহঁতৰ ঘৰলৈ। আৰু আমাৰ আইতাৰ ঘৰ পিছে আমাৰ ঘৰতকৈ বেছি দূৰ নহয়। প্ৰথম আহোঁতে আইতাহঁতৰ ঘৰ পায়। আৰু এতিয়া মই পাই গ'লোঁ আইতাহঁতৰ ঘৰলৈ। আৰু হয় দিয়কচোন, যিমানেই কওক আইতাকৰ ঘৰ বুলি ক'লে সকলো ল'ৰা ছোৱালীৰে মনত ফূৰ্তি এটা হয়। কাৰণ আমি সৰুতে প্ৰায় গৰম বন্ধই হওক বা স্কুল বন্ধই হওক আমি সেই সময়ছোৱা আইতাহঁতৰ ঘৰতে কটাওঁহি। আৰু এতিয়া আমি যেতিয়া ঘৰলৈ আহোঁ তেতিয়াহে আইতাহঁতৰ ঘৰলৈ আহোঁ। কাৰণ আমাৰ ছোৱালী মানুহৰ জীৱনটোৱেই তেনেকুৱা। য'ত আমি বেছি সময় কটাওঁ সৰুতে, সেইবোৰ ঘৰেই আমাৰ কাৰণে পিছত আলহী ঘৰ হৈ পৰেগৈ। ৰ'ব, আইতাহঁতৰ ঘৰ আহিছোঁ যেতিয়া ঔটেঙা কেইটামানো লৈ যাওঁ বুলি ভাবিলোঁ। আইতাহঁতৰ বাৰীত ঢেৰ ঔটেঙা লাগি আছে। আৰু এইফালে চাওকচোন ইমান হাবি হৈছে। আচলতে আইতাও গা ভাল নাথাকে আৰু মামাও অফিচলৈ যায়, সেইকাৰণে হাবি বনকেইটা চফা কৰাই হোৱা নাই। এতিয়া মই আহিলোঁ যেতিয়া ভাবিছোঁ যে ঔটেঙা কেইটামানেই লৈ যাওঁ পাৰি। আইতা লগত আহিছে যদিও আইতা ওপৰতে ৰৈ আছে। মই আৰু মাহীহে তলত নামি আহিলোঁ ঔটেঙা পাৰোঁ বুলি। কাৰণ আইতা যিহেতু ভৰি ভাঙি আছে আৰু খোজকাঢ়িবলৈ অলপ কষ্ট হয়। এতিয়া আমি ঔটেঙা কেইটামান পাৰি ল'লোঁ। মই ঘৰ আহি পায়েই দেখিলোঁ যে দেউতাও আহিছে বজাৰ দিবলৈ। আৰু দেউতাই লৈ আহিছে যিহেতু মাছ, ময়ো ভাবিলোঁ যে ঔটেঙাটোকে কাটি লওঁ বুলি। মাছে ঔটেঙাই বনাম। আৰু দেউতাহঁতে কেতিয়াবা এনেদৰে ওচৰত কাম চলি থাকিলে দেউতাই কিবা কিবি বজাৰ কৰি দি থৈ যায়। আৰু ঘৰত আহি কিবা অকণ খাই যাবলৈও সুবিধাটো পায়। কাৰণ দেউতাহঁতে ৰাতিপুৱা যিহেতু সোনকালে যায় আৰু ইমান সোনকালে গ'লে একো খাই যাবলৈ মন নাযায় দিয়কচোন। যাওঁতে অকল চাহ অকণহে খাই যায়। এইফালে আকৌ আপোনালোকৰ লগত কথা পাতোতে মোৰ ঔটেঙাও কটা হৈ গৈছে। আৰু মই ঔটেঙাবোৰ এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ। আৰু এইফালে মায়ে মাছ ধুই মেলি হালধি সানি থৈ দিছিলে। এইফালে মই মাছটো বইল কৰিম যিহেতু অলপ হালকাকৈ ফ্ৰাই কৰি লওঁ বুলি ভাবিছোঁ। আপোনালোকে পাৰিলে কেঁচাকৈও বনাব পাৰে। আৰু মই এতিয়া তেল গৰম হ'ল, মাছখিনি লাহে লাহেকৈ তেলত এৰি দিওঁ। মই মাছখিনি এতিয়া হালকাকৈ ভাজি ল'লোঁ। মই একেবাৰে ৰঙা হৈ যোৱা লেখীয়া নাই ভজা। মায়ে বনালে পিছে প্ৰায় মাছবোৰ নভজাকৈহে বনায়। মই সেইকাৰণে ভাবিলোঁ যে আজি মই অলপ মাছটো ফ্ৰাই কৰি লওঁ বুলি। আৰু মই এতিয়া মাছকেইটা ভজা পৰা হৈ গ'ল। এতিয়া আন এটা কেৰাহী বহাই তাত পানী অলপ দি দিছোঁ। এতিয়া মই পানীখিনি অলপ কুহুমীয়া গৰম হোৱালৈকে ৰৈ থাকোঁ। আৰু কুহুমীয়া গৰম হোৱাৰ পাছত মই কেইটামান কচু কাটি থৈছিলোঁ, এই কচু টুকুৰাবোৰো দি দিওঁ। আৰু সোৱাদ অনুসৰি নিমখ অকণমানো দি দিওঁ। মই নিমখ পিছে বেছি নিদিওঁ, কাৰণ মাছখিনি ফ্ৰাই কৰোঁতেও নিমখ হালধি সানি থোৱা আছিলে। সেইকাৰণে আপোনালোকৰ আন্দাজ বুজি নিমখটো দি দিব। আৰু এইফালে কচুখিনি উতলি আহোঁতে মই 2টা জলকীয়া কাটি দি দিলোঁ। আৰু লগতে কাটি থোৱা ঔটেঙাখিনিও দি দিলোঁ। আৰু এতিয়া মই ভালদৰে অকণমান লৰাই চৰাই কচুখিনি সিজালৈকে মই ঢাক মাৰি থৈ দিওঁ। আৰু এইফালে কচুখিনি সিজি থাকক, মই আকৌ চৰ্বত অকণ বনাই লওঁ বুলি ভাবিলোঁ। যিহেতু দেউতাও অফিচৰ পৰা আহিবলৈ সময় হৈ গ'ল। আৰু মাহঁতেও গৈছে বাগানত ছাগলী বিচাৰি। আৰু গৰমটো আজি ইমান বেছি পৰিছে। দেউতাহঁতে অফিচৰ পৰা অহাৰ পিছত ভাবিছোঁ যে অলপ চৰ্বত খাবলৈ দিম বুলি। সেইকাৰণে মই চৰ্বতটো বনাই লওঁ বুলি ভাবিলোঁ। আৰু মই এইফালে অকণমান চৰ্বতৰ লগত, নেমু চৰ্বতৰ লগত টেং অকণমানো মিলাই দিছোঁ যাতে সোৱাদটো হয়। আৰু মই ইয়াত নিমখ অকণমান আৰু 2 চামুচ চেনি দি দিওঁ। মোৰ চবফালে ৰেডি হৈ গ'ল। মই অলপ টাইমৰ কাৰণে ফ্ৰিজত সোমাই থৈ দিওঁ, যাতে মাহঁতে অহালৈকে চৰ্বতটো অলপ ঠাণ্ডা হৈ থাকে।
আৰু মই এতিয়া চাই লওঁ কচুটোনো কিমান সিজিছে, যাতে কচুটো সিজাৰ পিছত মই মাছখিনি দি দিব পাৰোঁ। আৰু এইফালে মই কাটি মেলি চাইছোঁ কচুটো কিমান সিজিছে, ভালদৰে নাই সিজা আৰু অকণমান সিজাব লাগিব। তাৰ পাছতে মই মাছটো দি দিম, নহ'লে মাছটো গোটেই ভাঙি মেলি শেষ হ'ব। এইফালে কচু সিজা হৈ গ'ল, মই লাহে লাহেকৈ মাছখিনিও দি দিওঁ। মই ইয়াত বেছি মাছ নাই দিয়া, 4 পিচেই দিছোঁ, কাৰণ দুপৰীয়া খাবলৈ আমাৰ বেছি মানুহ নাই, মা দেউতা আৰু মই। আপোনালোকে পাৰিলে ইয়াত কঁঠাল গুটি কেইটামানো দি দিব পাৰে, আমাৰ নাছিলে সেইকাৰণে মই নিদিলোঁ। আৰু এতিয়া মই অলপ উতল অহালৈকে মাছবোৰ দি থৈ দিওঁ। আৰু মা আৰু মাহী আহি পালে যেতিয়া অলপ চৰ্বতো দি দিওঁ বুলি ভাবিলোঁ। এইফালে মাহী আৰু এইফালে বহি আছে মা। আৰু মোৰ এইফালে মাছ হৈ গ'ল, মই এতিয়া নমাই থৈ দিওঁ। এতিয়া ভাত খোৱাৰ সময় হৈ গ'ল। এইফালে কুন্দুলি ভাজি আৰু এইফালে বইল মাছ। আৰু এই কিযোৰ কাপোৰ মই নিজ হাতেৰে কৰা, সেইকাৰণে ভাবিলোঁ যে আপোনালোককো অকণমান দেখাই দিওঁ বুলি। আৰু এইকেইযোৰ হৈছে পিছে যোৰ কাপোৰহে। ক'বচোন কেনেকুৱা লাগিছে। এইকেইযোৰনো কেনেকুৱা বনালোঁ মই আপোনালোকৰ লগত নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিম। নেক্সট ব্লগত মই ইয়াৰে ভিডিঅ' বনাই আপোনালোকক দেখাম। আৰু এই দুটাৰ উৎপাত চাওকচোন, পিছবেলাকে যে সিহঁতক অকণমান ৰাস্তাত ফুৰাই আনোগৈ বুলি ভাবিলোঁ, সিহঁতে উৎপাত কৰিবলৈ ষ্টাৰ্ট দিছে। তেতিয়াহ'লে ব্লগটো আজি ইমানতে শেষ কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। লগ পাম নেক্সট ব্লগত। আজিলৈ বাই বাই।